নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে খুজতি ধৰা। আৰু যিবিলাকে নতুনকৈ মোৰ চেনেলটোলৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। A few moments later. মই বহুতো ডেন্স দেখিছোঁ, হাতখনে নাচা দেখিছোঁ, ভৰিখনে নাচা দেখিছোঁ, কিন্তু কমলাকেইটা নাচিব পাৰে। এবাৰ মই প্ৰথমবাৰ দেখিছোঁ। অ' মাই গড, ওপৰলৈ তললৈ ইমান ধুনীয়াকৈ নাচিছ ন, মই পাগল হৈ গৈছোঁ। বাহ, ইমান ধুনীয়া নাচন। এইখিনিত মই একো ক'বলৈ নাযাওঁ। তোমাৰ লাইফ তোমাৰ কথা। তোমাৰ কমলা কাটা ওপৰলৈ কৰি বনাওঁ ভিডিঅ', তললৈ কৰি বনাওঁ ভিডিঅ', সেইটো তোমাৰ কথা। তোমাৰ বস্তু তোমাৰ তাতে থাকা। আৰু কমলা কাটা এনেকৈ যদি ওপৰলৈ তললৈ হৈ থাকে ন, বান্দুলে আহি এদিন খাব, এইটো খাটাং। ये क्या तमाशा लगा रखा है तूने? ৰেঞ্জটো দেখি পেলাই আমি গম পাই গ'লো যে তুমি কিমান ৰাউণ্ড কিট জানা, এইটো আমি সকলোৱে জানো। कहना क्या चाह रहे हैं भाई आप? এই তুমি ৰাউণ্ড কিট মাৰি দিওঁতে আকৌ পখিলাজনী আমি দেখা পালোঁ। সেই পখিলাজনী এতিয়া পাখি মেলি পেলাই এনেকুৱাকৈ উৰিবলৈ ধৰিছে। উৰি যাবলৈ নিদিবা আকৌ। যিটো ৰকমত ঠাণ্ডা পৰিছে তেনেকে যদি তুমি মোৰ প্ৰেমত পৰিলা হয়। যি ৰকম ঠাণ্ডা দিছে ন, মই যদি প্ৰেমত পৰি যোৱাৰ লগে লগে তই কম্বলৰ তলত যাবলগীয়া হ'লে হয়। समझ रहे हो ना? अरे कहना क्या चाहते हो? তোমালোকে বেয়াটো নাভাবিবা, মই মানে ঠাণ্ডাটো সহ্য কৰিব নোৱাৰোঁ। সেই দেখি কম্বলৰ তলতো যাবই লাগিবই। मजा आया। এই গাইছ, এই চাপৰিটোলৈ মন কৰে। এই চাপৰিটোৱে এটা ৰ'জ ভিডিঅ' বনাইছিলে, যিটো ৰ'জ ভিডিঅ'টো বিকুক বহুত ঠাট্টা দিছিলে। সেইবাবে মই গাত পাতি পেলাই তাক ৰ'জ ভিডিঅ' এটা বনালোঁ। সিও এতিয়া মোৰ ওপৰত ৰ'জ ভিডিঅ' এটা বনাইছে। আৰু তই ওপৰত লিখিছ বিকু আৰু তই গাই আছ কেলা ভিগু। চা, চাপৰিটো বাপেৰকটো তই নাম কাঢ়ি পেলাই নেমাত, পাপা ক, বাবা ক, দেউতা ক, তই তোৰ নাম কাঢ়ি পেলাই নেমাত। মোৰ নিজৰ দাদা বুলি ভাবোঁ, সেইকাৰণে নাম কাঢ়িব বেয়া লগা কাৰণে মই নাম এটা দি পেলাই ভিডিঅ'টো বনাইছোঁ। তাতো তোৰ হিংসা লাগিলে নে? মোৰ কেলা নিজৰে হামুন দিছ। তই যদি ইমানো নাজানো নহয় ন, এবাৰ অংগনাবাদীত গৈ পেলাই ABCD কেইটা শিকি আছ। তই মোক ABCD খিনি শিকাব আহোঁতে তই আগত ক খ খিনি শিকি ল। অংকনাবাদী মই এবাৰ প্ৰথম শুনিছোঁ। এবাৰ অংগনাবাদীত গৈ পেলাই ABCD কেইটা শিকি আছ। হাতত কলম বহি লোৱা বয়সত যদি চাদা চূণ লৈ থাক ন, এইটো অৱস্থা হ'বই। ইমানো নাজানো নহয় ন, এবাৰ অংগনাবাদীত গৈ পেলাই তই যদি মোৰ ওচৰত থকা ন, তোক পেন খুলি মই 4-5 চাট লগাই পেলাই অংকনা আৰু অংকনৰ মাজৰ পাৰ্থক্য কথাটো মই ভালকৈ বুজাই দিলোঁ হয়। अच्छा गजब बेइज्जती है। হে গাইছ, বেষ্ট ফ্ৰেণ্ড থাকিলে এই দুজনৰ নিচিনা থাকিব লাগে। এই দুজনৰ নিচিনা থাকিলে ক'লে দুশ্মন নালাগে, এই দুজনেই কাফি। প্ৰথম এইটোৱে দিয়া মেছেজটো চাই লওঁ। তোৰ ভিডিঅ' কেইটা চাই বহুত ভাল লাগে। এইখিনিলৈকে তোৰ ঠিকেই আছিলে, পিছত দিছে তই এনেকৈ আগুৱাই যোৱা, আকৌ ঘূৰি নাহিবিয়া। মেছেজটো দি পেলাই তই মোৰ ওচৰত থাকিব লাগিছিলে। হয় তোক জম ৰজাৰ ওচৰত পঠাই দিলোঁ হয়, নহয় তোক পেন খুলি মই ভীমকল ভৰাই দিলোঁ হয়। এইটোৱে মেছেজ দিছে লোকৰ ভিডিঅ' দেখি তই জ্বল নেকি? আৰে ভাই নজ্বলো, মই নিজে জুই ন, লোকৰ ভিডিঅ' দেখি মই কি জ্বলিব লাগে? আৰু এটা মেছেজ দিছে সি, তোৰ ভিডিঅ' চাই বহুত ভাল লাগে, কিন্তু তোৰ মুখখনে চাবলৈ মন নাযায়। এয়াহে লগৰ, তোক যদি এতিয়া মই লগ পোৱা হয় ন, মুখত গোবৰ লেপি ক'লোঁ হয় তই অসমৰ চবত চাই ধুনীয়া ল'ৰাটো তয়ে ক'লোঁ হয়, আৰু লগতে ভুলুকা বা এটালো তোক দি দিলোঁ হয়, তেতিয়া বেছিকৈ ভাল লাগিলে হয়।